Assalamualaikum guys, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই আজি গৈ আছোঁ ফুৰিবলৈ, নৌকটি গৈ আছোঁ ফুৰিবলৈ, লংকা নৌকটি হয়। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া বৰ্তমান আছোঁ অৰুণাত। এয়া চাওক অৰুণা বন্ধ, অৰুণাৰ খেতি পথাৰ। এয়া অৰুণাৰ পৰা এতিয়া অৰুণা পাৰ হৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ইউটিউবৰ পৰা চালে তাৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু ফেচবুকৰ পৰা চালে এটা ফ'ল' কৰিবলৈ নাপাহৰিব। তো আপোনালোকে চাই থাকক। মই অকলে যোৱা নাই, আমি খুৰা খুৰী, ককা আইতা, বাই ভনী, আণ্টি আংকুল সকলো মিলাই 20 জন মানুহ গৈ আছোঁ নৌকটি ফুৰিবলৈ। আৰু আপোনালোকে চাগে ক'ব যে আপুনি অকল পিছফালে কিয় দেখুৱাই আছে। তো মই বহিছোঁ মেজিকৰ পিছফালে, যাৰ কাৰণে আগফালে দেখুৱাব পৰা নাই, পিছফালৰ পৰা দেখুৱাই আছোঁ। তো আপোনালোকে পিছফালৰ পৰাই চাই থাকক। শীতকালীন ৰাতিপুৱা কুঁৱলীৰ মাজে মাজে সকলো ফেমিলিয়ে একেলগে ফুৰিবলৈ যোৱাৰ মজাটোৱেই বেলেগ হয় গাইছ। তো পিকনিকৰ নিচিনা সকলো ফেমিলিয়ে গৈ আছোঁ, প্ৰায় 20 জনমান মানুহ গৈ আছোঁ ফুৰিবলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া চাওক পাহাৰ, গছ গছনি কিমান ধুনীয়া লাগিছে। সেউজীয়া গছ গছনিৰে ভৰপূৰ আমাৰ অসমখন। আৰু এটা ভিডিঅ' আহিছে, এইটো ভিডিঅ'ত আপোনালোকে নৌকটিৰ ৰাস্তা ঘাটবিলাক দেখিব পাৰিব আৰু নৌকটি দেখিব পাৰিব। তো আজি ইমানলৈকেই। সকলো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।